এইখিনি ফুলখিনি মই ধুনীয়াকৈ ধুই এতিয়া ভাজিবৰ কাৰণে লৈছোঁ। ইয়াত বহুত বালি থাকে কাৰণে মই ভালকৈ 2-3 বাৰ ধুই ল'লোঁ, অকণমান মৰহি গ'ল সেইকাৰণে। আৰু এতিয়া মই ডিমৰ লগত ভাজি খাম বুলি ভাবিছোঁ। ইয়াতে পিঁয়াজ জলকীয়া অকণমান কাটি লৈছোঁ। একেবাৰে চিম্পুলকৈ বনাম, ভিডিঅ'টো চাই থাকক। তেল অকণমান দি লৈছোঁ। অকণমান ভাজি ল'ব লাগিব। মই এনেকৈয়ে খাই ভাল পাওঁ, চিম্পুলকৈ। আৰু বুটৰ লগতো খাই ভাল লাগে বাৰু দেই। মোৰ এতিয়া বুট তিয়াই থোৱা নাই যে, সেইকাৰণে মই ডিমৰ লগতে বনাইছোঁ। ইয়াতে মই পাঁচফোৰণ অকণমান দি দিছোঁ দেই, মোৰ খাই ভাল লাগে। তাতে অকণমান হালধি দি লৈছোঁ। পিঁয়াজখিনি ভজা হৈ গ'ল। ইয়াতে মই ডিম দুটা দি দিম। ডিম দুটা দি অকণমান ভাজি ল'ম, তাৰপাছতে ফুলখিনি দিম। এইখিনিতে অলপমান লৰাই ইয়াতে ফুলখিনি দিম আৰু এইখিনি এতিয়া মই এই ফুলখিনি ইয়াতে দি দিম। ভাজি চাই দিছোঁ পাৰে দেই। নিমখ অকণমান দি দিছোঁ। নিমখখিনি মই লাহেকৈ দিছোঁ, কাৰণ ফুলখিনি কিমান মৰহে গম নাপাম যে, সেইকাৰণে মৰহাৰ পাছত নিমখটো দিছোঁ, নহ'লে সোৱাদটো গম নাপাম কাৰণে। অকণমান ফুল ৰখাই থ'লোঁ, এইখিনি বেছি হৈ যাব যে, আমি মানুহ কম কাৰণে। এইখিনি মই শুকুৱাই থৈ দিম, শুকান কৰিও খাবৰ কাৰণে ভাল হয়। শুকুৱালে বহুত দিনৰ কাৰণে ৰাখিব পাৰি। এয়া দেখিছেনে, মোৰ শেৱালি ফুলৰ ৰেচিপি ৰেডি হৈ গ'ল। এনেদৰে কোনে কোনে খাই ভাল পায় জনাবচোন। আৰু যদি মোৰ এই ভিডিঅ'টো চাই ভাল লাগিছে, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ বাই।